যেহেতু গুৰুত্বপূৰ্ণ সভা এছআইটো স্যাৰ আজি বিটিচি অঞ্চলৰ 5টা জিলাৰ ডিচি সকলৰ লগত আলোচনা হ'ল এই এছআৰটো লৈ পেলাই। আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আছে। মুঠতে যিখিনি হুলস্থুল বা যিখিনি উৰা বাতৰি হওক বা কলচে হওক বা যিকোনো সেইটো একো প্ৰব্লেম নহ'ব। বিটিচি অঞ্চলত সেইখিনি কথা আমি জনাই দিছো। ডিচি সকলেও আজি আমাক কথা দিছে যে এনেকুৱা আৰু নহ'ব, আমি ফুল ষ্টপ কৰিম। এইটোতো কনষ্টিটিউচনেল বস্তু হয় নহয়, মুঠতে বিটিচি এৰিয়াত সেইটো আজিৰ দিনত কোনো টেনচন নাই। একো নহয় একো নহয় বুলি কোৱাতে চব বুজিব লাগে। আমাৰ কি আছে, টেনচন ল'ব লগা একো নাই। ঠিক আছে।